তাই গান নাগালে আমাৰ অনুষ্ঠান নহয়, অথচ আজি তাইৰ এই অৱস্থা। কিয় তাই এই কথা হয়? তুমিচোন জানাই তাই জুবিন গাৰ্গৰ সাংঘাতিক অনুৰাগী। প্ৰিয় শিল্পীৰ ন্যায় বিচাৰি এনেকৈ তাই ইনাই বিনাই ফুৰিছে। পিছে কোনে শুনে তাই মোৰ তোমাৰ দৰে অগণন অনুৰাগী মিননি? বুজিলো বন্ধু। পিছে জুবিন গাৰ্গক মানুহে যে ইমান ভাল পায়, কি আচৰিত কথা নহয়? কিয় নাপাব বন্ধু? সেয়া আছিল ৯০ দশকৰ শেষৰ সময়ৰ কথা। অসমীয়া সংগীতৰ আকাশত তেতিয়া ৰ'দ নাছিল, নাছিল বৰষুণো। এক প্ৰকাৰ এটা গোমা শুকান পৰিৱেশে বিৰাজ কৰিছিল। আৰু তেতিয়াই গানৰ মুকুতামণি খৰাই এজাক হেঁপাহৰ বৰষুণ নমাই আনিছিল ক্ষীণকায় শৰীৰ দীঘল চুলিৰ এজন সুদৰ্শন যুৱকে। নামটো আছিল আনতকৈ বেলেগ, গান আছিল সাংঘাতিক আৰু কণ্ঠ ঈশ্বৰ প্ৰদত্ত। বাৰু বুজিলো, সেইজনে আছিল আমাৰ মৰমৰ জুবিন গাৰ্গ। নহয়, তেতিয়াও তেওঁ জুবিন গাৰ্গ হ'ব পৰা নাছিল। সেয়া মাত্ৰ আৰম্ভণিহে আছিল। মানে গান শুনিবলৈ বাদ দিয়া আমাৰ মানুহবোৰে লাহে লাহে গান শুনিবলৈ আকৌ আৰম্ভ কৰিলে। অসমীয়া গানৰ প্ৰতি এটা সাংঘাতিক মায়া জগালে। Sahi
আচৰিত নহয়নে বন্ধু, কি আচৰিত, কি সুমধুৰ কণ্ঠ, প্ৰজন্মৰ পিছত প্ৰজন্ম মন্ত্ৰমুগ্ধ। এৰা কেৱল যে শ্ৰব্য কেছেটতে গান গাইছিল তেনে নহয়, লাহে লাহে আমাৰ মৰমৰ জুবিনদাৰ জনপ্ৰিয়তাও বাঢ়িছিল। অসমীয়া বোলছবিৰো সংগীত পৰিচালনা কৰিছিল। 2000 চনত মুক্তিপ্ৰাপ্ত হিয়া দিয়া নিয়াৰ এই গানটো জানো শুনা নাই? বন্ধু সঁচাকৈ অপূৰ্ব। সেইবাবেই চাগে জুবিন আমাৰ প্ৰজন্মৰ হৃদস্পন্দন, আমাৰ আদৰ্শ। কেৱল আদৰ্শই নহয়, জুবিন আমাৰ আবেগ, আমাৰ স্বাভিমান, আমাৰ ঈশ্বৰ, প্ৰাণৰ শিল্পী। হিয়াৰ আমঠু আমাৰ সাহস, আমাৰ প্ৰেৰণা। জুবিন একবিংশ শতিকাৰ শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ শিল্পী। ইহঁতে ঠিকেই কৈছে, জুবিন একবিংশ শতিকাৰ শ্ৰেষ্ঠ কাহিনী, সুৰৰ সুজ, সংগীতৰ সুগভীৰ সমুদ্ৰ। জুবিনৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰিম। সাগৰ গভীৰ সত্তা জুবিন, জাতিক ধুমুহাৰ সতে নাচিবলৈ শিকোৱা শিল্পী, মানৱ আৰু প্ৰকৃতিক ভাল পাবলৈ শিকোৱা শিল্পী। সাগৰৰ প্ৰতি তেওঁৰ আছিল সীমাহীন ভালপোৱা, সেয়ে হয়তো সাগৰে সামৰি লৈছিল এই বিৰল প্ৰতিভা। কোনে পাহৰিব পাৰে 19 ছেপ্টেম্বৰ শুকুৰবাৰৰ সেই দুপৰীয়াটোৰ কথা। ছিংগাপুৰৰ পৰা আহিছিল আমি কোনেও শুনিব নিবিচৰা সেই সংবাদ। হঠাতে যেন হেৰাই গৈছিল জাতিৰ চোতালৰ জোনাক। মানুহে হেৰাইছিল মুখৰ মাত, আনকি সময়ো থমকি গৈছিল। সেইদিনা আকাশে কান্দিছিল, সৰু যে মেঘৰ আঁৰত মুখ লুকুৱাইছিল।
বতাহৰ গতি স্তব্ধ হৈছিল প্ৰকৃতিও খুব ম্ৰিয়মান হৈছিল হঠাতে হেৰাল গেলিলো সোণাৰে যমুনা ঠাইতে উচিৰা খাই আগুচি হঠাতে হেৰাল গেলিলো সোণাৰে যমুনা Usira no khai adusi rehimu khojon suku akhate mera kinare dekhua তাৰপিছত বিমানবন্দৰৰ পৰা কাহিলী পাৰালৈ জনসমুদ্ৰৰ সৃষ্টি হৈছিল জুবিন আছিল জনতাৰ জনতা আছিল জুবিনৰ সেই কথা অলেখ অগণন অনুৰাগীয়ে প্ৰমাণ কৰিছিল শেষ শ্ৰদ্ধা জনাবলৈ লক্ষ লক্ষ অনুৰাগী সোঁত বৈছিল পদূলিয়ে পদূলিয়ে চুবুৰীয়ে চুবুৰীয়ে জুবিন মন্ত্ৰী উজলি উঠিছিল প্ৰাণৰ শিল্পীৰ ন্যায় বিচাৰি গণ আন্দোলন গঢ়ি তুলিছিল বুজিলো বন্ধু বুজিলো আমি বুজি পোৱাৰ আগতেই এজন ঈশ্বৰক হেৰুৱাইলো নাই নাই আমি হেৰুৱা নাই ঈশ্বৰৰ শেষ নাই জুবিন এটা বৰ্ণময় যুগৰ নাম আৰ্তজনৰ বাবে সাহস জাতিৰ সংকটকালৰ আপোচহীন বজ্ৰকণ্ঠ জুবিনৰ মাতত জাতিয়ে সাৰ পাই উঠে দুখতো জুবিন সুখতো জুবিন জুবিন এটা চিৰসেউজ গীত আন্ধাৰ বাটৰ আলোক জুবিনৰ প্ৰতিটো গীত প্ৰতিটো চিন্তাই জাতিৰ আন্ধাৰ বাট পোহৰাব প্ৰতি শৰতৰ ফুলে জুবিনৰ কথাই ক'ব বসন্তৰ নাহৰে জুবিনৰ বতৰ কাটিব ফাগুনৰ ধূলিয়লি জীৱনী উৰুৱাব বাটৰ শেষতে অনুৰাগীয়ে বাট চাব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবহমান হৈ থাকিব জুবিন নামৰ এই সত্তা আহক আমি আমাৰ সময়ৰ শ্ৰেষ্ঠ প্ৰাৰ্থনা এতিয়া সমস্বৰে গাওঁ সকলোৱে একত্ৰভাৱে গাওঁ সেই যুগজয়ী প্ৰাৰ্থনা মায়াবী